ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই নিজৰ পিছফালে চোৱাটো ভাল। তেখেতে ক'ৰ পৰা গৈছে, ক'ৰ পৰা আহিছে, আৰু BPPFত থকা সময়ত আগ্ৰামা মহিলাৰী ডাঙৰীয়াক ডিক্সনাৰীত যিমান এডজেক্টিভ আছে, বেয়া বেয়া এডজেক্টিভ লুগাই পেলাই ক্ৰিটিচাইজ কৰা মানুহজন হ'ল ৰবিৰাম নাৰ্জাৰী আছিলে। এই শব্দবিলাকতো আমি কল্পনাই কৰিব নোৱাৰোঁ। ভাৰতৰ ইতিহাসত যিমানখিনি বেয়া কেৰেক্টাৰ আছে, এই কেৰেক্টাৰবিলাক লৈ পেলাই ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই আগ্ৰামা মহিলাৰী ডাঙৰীয়াক গালি পৰা আছিলে। আজি যদি তেখেতে মানে লংকাত যাই পেলাই ৰাৱণ নহয় যদি ৰাম হৈছে, মইতো ক'ব নোৱাৰোঁ। আমিতো ভাবিছোঁ তেখেতে লংকাত যাই ৰাৱণ হৈছে, যদি ৰাম হৈছে যদি এইটোতো ভাল কথা। ৰবিৰাম নাৰ্জাৰী মই সিদিনা দেখিছোঁ SMC বিলাকৰ লগত মিটিং কৰিছে। 17 বছৰত চৰকাৰত থাকি কোনো SMCৰ লগত মিটিং নহ'ল, কোনো শিক্ষকৰ লগত মিটিং নহ'ল। আজি আমি সেই মেল মিটিং কৰাৰ কাৰণে তেখেতসকলৰো অলপ গাটো লৰিছে। মই তাকে বিচাৰিছোঁ, আজি UPPLে যদি শিক্ষকসকলৰ কাৰণে, এডুকেশ্যনৰ কাৰণে কাম কৰিছে, BPFও কৰক। সকলো কৰিলেহে ৰাজ্যখন অঞ্চলখন আগুৱাই যাব, সেইটোকে আমি বিচাৰিছোঁ। BPFে অলৰেডি একবাৰ গাড়ীত উঠি নামি গ'ল। 2016ত বিজেপিৰ গাড়ীতে BPFে উঠিছিলে আৰু মানে তেখেতসকলে পাৱাৰত আছিলে। পুনৰ তেখেতসকলে আকৌ গাড়ীৰ পৰা নামি গ'ল, নামি যাই পেলাই কংগ্ৰেছৰ গাড়ীত উঠিল। এতিয়া আকৌ বিজেপিৰ গাড়ীত উঠিব বিচাৰিছে যদি মই নাজানো, এইটো BPFৰ কথা। কিন্তু আমিতো আজিৰ কথা নহয়, নিখিল বড়ো ছাত্ৰ সন্থা থকাৰ সময়ৰ পৰাই বা বিভিন্ন সময়ৰ পৰা আমি বিভিন্ন ইস্যু এজেণ্ডাক লৈ পেলাই সেই সময়ৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বৰ লগত আমি কথা পাতি আহিছোঁ, আজিও কথা পাতি থাকোঁ। আমাৰ BPFৰ নিচিনা অকল পাৱাৰটোক লৈ পেলাই উদ্দেশ্য নহয়। BPFৰ হ'ল অকল পাৱাৰটো লৈ পেলাই, যোনে পাৱাৰত আহিব তাৰ লগত থাকিব। আমাৰ পাৱাৰক লৈ পেলাই উদ্দেশ্য নহয়। অঞ্চলৰ যোনে কাম কৰিব, দেশৰ যোনে কাম কৰিব, ৰাইজৰ যোনে কাম কৰিব, আমাৰ মাতৃভূমিৰ কাৰণে যোনে কাম কৰিব, আমি তাৰ লগত আছোঁ। মাজত এনেকৈ খবৰ ওলাইছিল যে হাগ্ৰামাৰ লগত আৰু প্ৰমোদ বড়োক ছেক্ৰেটলি বৈঠকত বহিছে, হাগ্ৰামা আৰু প্ৰমোদৰ চৰকাৰ আহি আছে, এনেকৈ খবৰ আহিছে। এইটো কোনোবাই ক'ব মানে কৈ পেলাই কোনোবা লাভ বিচাৰে তাৰ পৰা এইটো কৈ থাকিব। মোৰতো তাত কোনো এনেকুৱা কোনো উদ্দেশ্য নাই, এনেকুৱা কোনো কথা নাই। এতিয়া আমি বড়োলেণ্ড অঞ্চল ইমান বছৰে এটা হিংসা প্ৰতিহিংসা উত্তপ্ত পৰিৱেশৰ কাৰণে পিছ পৰি গ'ল। এতিয়া আমাৰ শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, আমি দেশত ভাল নেতা পাইছোঁ, ৰাজ্যত ভাল নেতা পাইছোঁ। এতিয়া আমি সকলো মনোনিৱেশ কৰি কাম কৰিব লাগে, সেইটোৱে মোৰ উদ্দেশ্য। UPPL দলৰ 7ম প্ৰতিষ্ঠা দিৱস। মই প্ৰথমতে আমাৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খগৰা ব্ৰহ্ম ডাঙৰীয়াক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰাজ নাৰ্জাৰী ডাঙৰীয়াক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ জ্যেষ্ঠ নেতা আমাৰ ডেপুটি চিফ আৰু ভাইচ প্ৰেচিডেণ্ট গোবিন্দ বসুমতাৰী ডাঙৰীয়াক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু UPPLৰ দলৰ কেন্দ্ৰীয়ৰ পৰা বুথ কমিটিলৈকে সকলো নেতা কৰ্মীসকলক মই অভিনন্দন জনাইছোঁ। আৰু আজিৰ এই মুহূৰ্তত মই UPPL দল আজি কাউন্সিলত চৰকাৰ গঠন কৰিব পাৰিছে। এই ক্ষেত্ৰত আমাক সকলো দিশৰ পৰা সহায় কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। অসম বিজেপিৰ প্ৰেচিডেণ্ট আমাৰ ভৱেশ কলিতা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছোঁ। আমাৰ GSPৰ উপসভাপতি ঘনেশ্যাম দাস ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। UPPL দল এটা ক্ৰিটিকেল এটা ছিটুৱেশ্যনত জন্মগ্ৰহণ কৰিছিলে, যি সময়ত বড়োলেণ্ডত বহুত হত্যা হিংসা বিভিন্ন পৰিৱেশ হৈ আছিলে। সেই সময়ত UPPL দলৰ UG ব্ৰহ্ম ডাঙৰীয়াই জন্ম দি পেলাই সেই সময়ৰ পৰাই এই অন্যায়ৰ বিৰুদ্ধে, যিটো হিংসাৰ বিৰুদ্ধে তেখেতে মাত মাতি আহিছিলে। আৰু সেই সময়ৰ পৰাই বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে, গণতান্ত্ৰিক যিটো বাতাবৰণ সেইটো ইয়াত ৰাখিব লাগে, আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ঘূৰি আহিব লাগে। এই উদ্দেশ্যবিলাক লৈ পেলাই কাম কৰিছিলে। আৰু আজি UPPLৰ দলৰ নিজৰ MLA আছে, নিজৰ MP আছে, নিজৰ মন্ত্ৰী আছে, EM MCLA আছে। আৰু ৰাইজৰ মাজত থাকি পেলাই UPPL দলে ৰাইজৰ কাৰণে মাত মাতিবলৈ কাম কৰিবলৈ এটা ডাঙৰ সুযোগ পাইছে। আৰু ইয়াৰ কাৰণে বিটিয়াৰবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। আজি 7ম প্ৰতিষ্ঠা দিৱসত আমি পুনৰ সংকল্পবদ্ধ হৈছোঁ যে যোৱা চৰকাৰখনে, BPFৰ চৰকাৰখনে বড়োলেণ্ড অঞ্চলত শাসন যন্ত্ৰটো যিমানখিনি ডেমেজ কৰি থৈ গ'ল, ইয়াত আমাৰ মাজত যিটো বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত সৃষ্টি কৰিছিলে, সেইবিলাক দূৰ কৰি এটা সুস্থ সমাজ, সুস্থ ৰাজনৈতিক বাতাবৰণ আৰু সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ UPPL দলে কাম কৰি যাব। আৰু সকলো ৰাইজক শ্ৰদ্ধা আৰু সন্মানেৰে, সকলো জনগোষ্ঠীক মৰমেৰে, সকলো ধৰ্মাৱলম্বী লোকসকলক শ্ৰদ্ধা আৰু সন্মানেৰে আমি একেলগে লৈ আগবাঢ়ি যাবৰ কাৰণে সংকল্পবদ্ধ।